এটা পিনৰ পৰা মাত্ৰ এটা গীতহে বাজে, পিনটো ভুটা হৈ যায়। এতিয়া ইয়াত যদি মই গোটেই গীতটো যদি শুনাওঁ মই এটা পিন মানে নষ্ট, গতিকে এটা পিনৰ পৰা মই দুটা তিনিটা গীত শুনাব লাগিব হয় কথাটো এতিয়া বৰ্তমান, কাৰণ মই গীত মাত চাগে শুনাবলৈ আহিছোঁ। আচ্ছা, এতিয়া এইটো ইয়াত আমি আলপিন এটাও লগাই দিওঁ বা বেজি এটাও কাটি সৰু কৰি লগাই দিওঁ তেতিয়াও কিন্তু বাজিব। তেতিয়া কি হ'ব, তেতিয়া পিনটো তেতিয়া ক্ষয় নাযায়, তেতিয়া ৰেকৰ্ডখন কাটি গৈ আছে। 10 বাৰমান যদি বজাই দিওঁ তেতিয়া ৰেকৰ্ডখন তাৰপিছত আৰু নাবাজে। এতিয়া পিনটোহে ক্ষয় গৈ আছে, এতিয়া ৰেকৰ্ডখন ক্ষয় নাযায়। গতিকে 100 বছৰৰ গীতৰ গীতটো বজাৰ কাৰণটো হ'ল সেইটোৱে। আৰু 2 নম্বৰ, মই এতিয়া ভলিউম দিব নোৱাৰিম, মই তেতিয়া কোৱাই আছে কাৰেণ্ট নাই, বেটেৰী নাই, হেৰি নাই, এম্প্লিফায়াৰ নাই। মিনিমাম যিটো এটা ওলাব সেইটোতে শুনিব লাগিব। মই 1.5 মিনিটমান বজাই দিওঁ যাতে দুটা গান পাছত শুনাব পাৰিম। ফুলো ফুলিলে জোনাই হাঁহিলে বাহিৰে ধৰিলে টান, প্ৰসন্নলাল চৌধুৰী। ইটো পিঠিৰো অকণমান শুনাই দিওঁ। 100 বছৰ আগে বনোৱা ৰেকৰ্ড। ক্লেপ প্লিজ। এইফালে আছে হৃদয় বিদৰি উঠে শত বেদনাৰ। কোনে গাইছে? গীতিকাৰ একেই প্ৰফুল্ল চন্দ্ৰ বৰুৱা। সুৰকাৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱা, 4টা গীতৰ মানে কম্প'জৰ তেওঁ কৰা। হয় হয় হয়, খালি গীতিকাৰ প্ৰসন্নলাল চৌধুৰী, গাইছে প্ৰফুল্ল চন্দ্ৰ বৰুৱা। নাই নাই, সেইটো এইটো কাম তেতিয়া মই তেতিয়া নাই এইটো 78 মানে 1 মিনিটত নহয়, মই 50 চনলৈকে যিমান সময় গীত এইটো মাত নহয় চবৰে চব পাতাম। আগুৱাই অহা নাপোৱাৰ তেওঁলোকে RPM কৈছে, টেকন'লজি সিমান তেতিয়া এডভান্স নাছিলতো, যিটো স্পীডত বনাইছে। এতিয়া মই দেউতা মই আপোনাক যদি স্পীড আপ কৰি দিওঁ অকণমান, মোৰ ছফ্টৱেৰ ফিমেল হৈ যায়। চ' তেওঁলোকৰ সেইটো সময়ত স্পীডটো ৰেকৰ্ডিং স্পীডটোৱে এতিয়া মতা মানুহে তেনেকৈ গাবলৈ নোৱাৰে নহ'লে, গম পাইছেনে? টেকন'লজিয়ে বস্তুটো ক্ৰেক কৰিব পৰা নাছিল এভৰিথিং। এইটো ভাবকচোন আপুনি বেটেৰী চেটেৰী নোহোৱাকৈ এটা টেকন'লজি বনাইছে। স্পীডটো যিহেতু ফাষ্ট স্পীড পাতল নহ'লে মেইল ভইচ। মই আপোনাক যদি কম্পিউটাৰ থাকিলে শুনাই দিলোঁ হয়, দেউতা মাততে মই কৰি থাকোঁ অকণমান পুৰণা গানবিলাক ঠিক কৰিবলৈ ডিজিটাইজ কৰোঁ। যেতিয়া কেতিয়াবা স্পীডটো বা মই শুনি থাকোঁ বাট বাজে এইটো, এতিয়া মই নিজৰ কাণৰ মানে দেউতাৰ মাতটো জানো যিহেতু বহুত ৰেকৰ্ড এনেকুৱা হাই স্পীড হৈ গৈছে। ৰেডিঅ' ষ্টুডিঅ'টো বাজে, মই গোটেই অডিঅ'টো স্পীডটো মই বঢ়াই দিওঁ, ইয়াৰ লগে লগে দেউতাৰ মাতটোলৈ আহি নৰ্মেল হৈ যায়। গতিকে এইটো হাই স্পীড হয়। তাৰমানে আপুনি এনেও চাব আগৰ ৰেকৰ্ডবিলাক যেতিয়া বেটাৰী কমি যায় RPMটো বাঢ়ি আছে। এতিয়া ৰেকৰ্ডিঙত মানে আপোনাৰ ৰেকৰ্ড সময়ত আপোনাৰ RPM কমকে মানে বনাইছিলে এইটো। নহয়, ৰেকৰ্ডিং কৰোঁতেই RPM বেছি থাকে, কৰোঁতেই RPM বাঢ়ি আছিলে। বা মেচিনটো সেইটোৱে যেতিয়া এটা সময়ত প্ৰিণ্টহে হৈছে বস্তুটো, প্ৰিণ্টটো হৈ থকা সময়ত যিটো মেচিনে প্ৰিণ্ট কৰে অডিঅ'টো ইয়াত, সেই মেচিনটো টেকন'লজিটো চাগে সিমান তেওঁলোকে একিউৰেট কৰিব পৰা নাছিল। আফটাৰ 50 মে বি বহুত। গতিকে এইটো ৰিভলিউচন আছে নহয় গ্ৰামোফোনৰ, ষ্টেৰিঅ'ফোনিক। RPMটো কমাই দিলে আপোনাৰ মেল ভইচো লাগিব, ডিজিটাইজ কৰি মই বৰুৱাৰ মাতটো ওলাই দিব পাৰিম। চলৰ কৰি দিলে হৈ যাব এইটো। একেবাৰে মানে ৰেষ্টৰেশ্যন দৰকাৰ। আপোনাৰ শ্ল' কৰিব পাৰে নেকি? এতিয়া আপোনাৰ শ্ল' কৰি চাওকচোন, কৰি চাওকচোন, তেতিয়া কম মানে আপোনাৰ মেল ভইচ আহি যাব।
ইয়াৰ স্পীড প্ৰায় কণ্ট্ৰল কৰিলে পাৰিব এতিয়া মাত যাব নোৱাৰে নাই আপুনি ইয়াত কমালে নহ'ব ইয়াত কম। নহয় কিন্তু মাতটো মোটা হ'লেও গানটো ডেষ্টৰ হৈ গ'ল চিন্তা কৰিব লাগিব নহয় এইটো নহয় এইটো হাই স্পীড হৈ গ'ল ইউজুৱেলি যদি আমি টেম্পোটো বঢ়াওঁ মই যেতিয়া কৈ আছোঁ টেম্পোটো কমি যায় বাঢ়ি যায় অঁ একুৰেট স্পীডটা হ'ব লাগিব এইটো ডেফিনেটলি তেওঁ গাব পাৰে তেন্তে 1902 চনৰ পৰাই 1902 চনৰ পৰা ভাৰতীয় যিসমূহ ৰেকৰ্ডিং চবতে এই হেৰিটো আছে থাকিব পাৰে আপুনি চাব লাগিব আমি কৈছিলোঁ এইটো নতুন কেছ এটা এইটো ভাবি চাব লাগিব কেতিয়াবা ভাবি পোৱা নাই চোৱা নাই তেতিয়া আমি লতাৰ লগত মিলাই দিলে হৈ যাব লতাৰ মাতো আৰু কেনেকৈ নহয় একচুৱেলি তেওঁলোকৰ হেৰিটো বদলিছে এই টেকন'লজিটো বদলি গৈ আছে ন যেতিয়ালৈকে পাৰফেক্ট কৰিছে হ'ব লাগে এইটো দেই মই এটা সময়লৈ পাৰফেক্ট কৰিছেতো চাগে নিশ্চয় ন এইটোতো কিন্তু আমি দেউতাহঁতৰ আমি ককা দেউতাহঁতৰ ৰেকৰ্ডবিলাক শুনিছিলোঁতো চাইগলহঁতৰ মাতবিলাকো এনেকেই গায় ইমান নহ'ব পাৰে বাট এইটো কিন্তু এইটো কিন্তু যেতিয়া আপুনি স্পীডটো কমালে মাতটো মোটা হ'ল কিন্তু গানটো বেয়া হৈ গ'ল বেছি মোটা কৰিলোঁ বেছি মোটা কৰিলোঁ ফাইন লাইন এটা হ'ব হ'ব পাৰে হ'ব পাৰে অ'কে ফেণ্টাষ্টিক দেই শিপিটিটো হেৰি কৰিলোঁ নেকি বজালোঁ নেকি বুজালোঁ ঠিক আছে হৃদয়টো? জাষ্ট চাম্পল এটা কৰিবলৈ বুজিছোঁ ঠিক আছে চ' আপুনি মেইনটেইন কৰিবলৈ কি কৰে এইখন মই কেনেকৈ বিজ্ঞ চাফা কৰে? মানে কিছু ব্যক্তিক মানে সুধিছিলোঁ অলপ বয়োজ্যেষ্ঠ তেতিয়া ক'লে যে ইয়াৰ ওপৰত যিটো এটা কেমিকেল হেৰি এটা পোৱা যায় অইল এটা মানে পোৱা যায় সেইটো এতিয়াও পোৱা নাযায় গতিকে তুমি চাৰ্ফ পেট্ৰল কোনোবাই মানে ক'ব পাৰে একো নকৰিবা একদম বিশুদ্ধ পানীৰে খালি পানীৰে মুচিব লাগে হেৰি কৰিবা পেট্ৰল দিলে গলি যাব কিন্তু সেই তেনেকৈ মোক কিন্তু এই ইটালীৰ পৰা আহিছিলে আমি দক্ষিণপাট সত্ৰত কিছুমান বস্তু চাফা কৰিব খুজিছিলোঁ হয় আমাৰ ইহঁতেতো কৈ দিলে ব্ৰাছো মাৰি দিম নট ইভেন ৱাটাৰ ডিষ্টিল ৱাটাৰ ডিষ্টিল মানে পানীটো বহুত মানে থাকে ন বেয়া বেয়া বস্তু চ' ডিষ্টিল ৱাটাৰ দিব কিন্তু মই যেতিয়া সেই তাহানি মানে আমাৰ তাহানিটোত যেতিয়া ফাৰ্ষ্ট ফিলিপছৰ ফিলিপছ, তেতিয়া চলিউশ্যন এটা পাইছিল কিন্তু কেমিকেল চলিউশ্যন এটা পাইছিল আমি এখন সেই স্পঞ্জৰ নিচিনা এখন আছিলে 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 এতিয়া আৰু আজিকালি যে পোৱা নাযায়। কম্পিউটাৰ স্ক্ৰীণ ক্লিন কৰা চবতকৈ ভাল ডিষ্টিল ৱাটাৰ সেইটো দেট মাইট ৱৰ্ক এগেইন কেমিকেলটো এইটোৰ কম্পজিশ্যনটো কি আছিল নাজানো ন কেমিকেলে ৰিয়েক্ট ৰিয়েক্ট ৰেক কৰি কৰি আছে